Hello guys. আজি কি লৈ আহিছোঁ দেখিছে নহয়। আজি আমাৰ হেৰিয়ৰ ঘৰটো ভাঙি থাকিলে। আমাৰ টঙি ঘৰটো ভাঙি থাকিলে বোলে। ব'লকচোন চাই লওঁ কি হ'ল। ঘৰটো ৰেং খাই গ'ল বোলে। ব'লক চাই আহোঁ। গাইছ এয়া দেখিছে না আমাৰ ঘৰ ৰেং খাই আছে। আজি মিস্ত্ৰী লাগিব লগা হৈ গৈছে। এইডোখৰত আছিলে ঘৰটো। এইটো ভিগাই গ'ল হা। আৰু এইটো চাওক আকৌ এইটো অৱস্থাই নাই। গোটেইকেইটা ঘৰে অৱস্থা বেয়া। আজি এই ঘৰটো আজি ইয়াত এতিয়া এইডোখৰত বনোৱা হ'বগৈ। আগতে ষ্টেণ্ড আছিলে এইটো ষ্টেণ্ডটোৰ জেগাত এইটো ঘৰ বনোৱা হ'ব। বা ৰেং খাই গৈছে ঘৰ অৱস্থা বেয়া। টঙিৰ পৰা আহি মেলি এতিয়া দোকানত সোমাইছিলোঁ। দোকানত আহি পিনে মানে অৱস্থা চাব। অৱস্থা চাওক। অৱস্থা মানে এনেকুৱা। এতিয়া বৰষুণত ৰৈ আছোঁ। চুলিটো কাটিলোঁ। কাটি আহি পিনে টঙিত সোমাইছোঁ। টঙিৰ দৃশ্যটো কেনেকুৱা চলি আছে দেখাবলৈ। ইয়াত এতিয়া কাম চাম লাগি আছে। কাম চাম লাগি হোৱাৰ পিছত থাকিব দাদাহঁতে চাব কামটো আছে আৰু দুজন। এতিয়া আমি আহিছিলোঁ দোকানত এয়া ফচি আছোঁ। চুলিটো আজি কাটিং দিছিলোঁ। কেনেকুৱা হৈছে কওঁ নাজানো দেই। মানে যেনেকৈ কাটিম বুলি ভাবিছিলোঁ তেনেকৈ নহ'ল। তথাপিতো কাটি আহিলোঁ। কাটি আহি মেলি এতিয়া আজি ৰুমলৈ যোৱা কথা আছিলে। তাৰপৰা উপায় নাই। বৰষুণ দি আছে এতিয়া ফচিও আছোঁ। এতিয়া টাইম হ'ল 12:30। মই ৰুমলৈ যাম বুলি ভাবিছিলোঁ 1টামান বজাত ঘৰৰ পৰা ওলাই। এতিয়া গা ধুবলৈও আছে। আজি ৰুমলৈ যাব নোৱাৰিমগৈ আৰু। তো এই আইচক্ৰীমো বেপাৰীৰ অৱস্থা বেয়া। এখন স্কুল গোলাঘাটৰ স্কুল পিচিম বুলি আহিছিলে বেচে আৰু অৱস্থা একেই হৈ গ'ল। এতিয়া ঘৰলৈ গৈ মেলি কৈ আছোঁগৈ ৰ'ব। গাইছ এতিয়া সময় হ'ল 6টা। আমাৰ টঙিটো চাওক। এই আজি অকল এখন টিং আৰু সিফালৰ টিংখন দিব। তাৰপিছত আজি বেছে লগাবগৈ নোৱাৰিব আৰু। ইমানখিনি হ'লগৈ আজি। কাইলৈ এইটো কমপ্লিট হ'বগৈ চাগে। মোৰ ভিডিঅ'টো কাহানিকৈ সমাপ্ত হ'ব আৰু। এইকেইটা ব্ৰাদাৰ দুইটা ৰৈ আছে মানে ঠিকাদাৰ ন চাই আছে আৰু কাম। এই আৰু আমাৰ ঘৰ দেখিছে চব ভিৰ খাই গৈছে। গাইছ আমাৰ গাঁওখন অলপ লাহে লাহে এনেই অকণমান দেখাই লৈ যাওঁ। টঙিলৈ গৈ আছোঁ যিহেতু অকণমান গাঁওখনো দেখাই লৈ যাওঁ হা। আমাৰ টঙি আহি পাই গ'লোহি। ৰ'ব এবাৰ টঙিলে দেখাই আছোঁ। দেখিছে নহয় এইটো ঘৰ ভাঙি দিলে। এইটো ঘৰ ভাঙি এতিয়া ইয়াত বনাই দিলে। আৰু এইটো ঘৰ বনোৱা নাইগৈ। এইটো ভিখাই আছে এনেকৈ আছে। এইটো ঘৰ এনেকৈ ভাঙি আছে। এইটো পিছত কি হয় হ'বগৈ। ফাৰ্ষ্ট এতিয়া এইটো মানে মেইন কেলৈ এইফালে এইটো ফিচাৰীটো দেখিছেই। এই ফিচাৰীটোত মানে মাছ চাছ জীয়াই থৈ দিয়া আছে ন। তো মানুহ তাৰ ৰখিবলৈ লাগে। নহ'লে ইয়াত জাল চাল মাৰি দিয়ে যে সেইটো কাৰণে মানে মানুহ থাকিব লগা হয়েই ইয়াত। তাৰপিছত আৰু দেখাই আছোঁ এইটো মানে ইয়াত সন্ধিয়া টাইমত এইকণ জেগাত এই গছজোপাৰ ওচৰত ইয়াত থাকি মানে ভাল লাগে। আকাশখন চাই চাই এইডোখৰত পাতি এখন পাৰিলে মানে শুই ভাল লাগে ওপৰলৈ চাই চাই। তো এইফালে মাছো ৰখা হয়। ইয়াত অলপ সময়ো কটোৱা হয়। তো এই ঘৰটো আমাৰ কাৰণে প্ৰয়োজন মানে। তো তাৰ ভিতৰত আজি মিস্ত্ৰী অহা নাই। তাৰ ভিতৰত আৰু বিচনা এখনো বনাব আছে। এইটোখন বিচনা ভাঙি মেলি এদাই বিচনা চিচনা এতিয়া তাত বনাবগৈ। তাত বনোৱা হোৱাৰ পিছত দেখাবগৈ নোৱাৰিম চাগে। আজি ৰুমলৈ যোৱা কথাও আছে। তো ইয়াত কি হ'ব আৰু এতিয়া ব্ৰাদাৰহঁতে আছে। ব্ৰাদাৰহঁতে চাব। তাকে ইয়াত মানে এইটো কাৰণে আমাৰ এই টঙিটো প্ৰয়োজন হা। আজি ইয়াত গা ধুম নি
আজি গা নুধো বেলেগ দিন ধুম দেখিছে নহয় এইফালৰ পৰা ইয়ালৈকে আছে চাওক না এইটো এনেকৈ ফিচাৰীটো আছে 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 এয়ালৈকে আছে দেখিছে নহয় ডাঙৰে আছে ইমান সৰু সুৰাও নহয় জোখটোৱে আছে মানে মাছখিনিৰ কাৰণে বিশেষকৈ মাছ ৰখাবৰ কাৰণে সেই ইয়াত টঙিটো প্ৰয়োজন হয় এইটো কাৰণে আৰু এইটো দেখালোঁ আৰু গাঁওখনো দেখালোঁ কেনেকুৱা পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু